নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ কিছুমান চৰাই নামৰ সম্পৰ্কে। অৰ্থাৎ আমি দেখি থকা চৰাইবোৰক ইংৰাজীতনো কি বুলি কোৱা হয় তাৰ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঈগল চৰাইটোক ইংৰাজীত ঈগল বুলি কোৱা হয়। বগলীটোক কোৱা হয় হেৰন। শগুনটোক কোৱা হয় ভালচাৰ। মাছুৰুকাটোক ইংৰাজীত কোৱা হয় কিংফিছাৰ। মৰা চৰাই পিকক, অৰ্থাৎ যিটো মতা মৰা চৰাই। মাইকী মৰা চৰাইটোক কোৱা হয় পি হেন। চিলনীটোক ইংৰাজীত কোৱা হয় কাইট। বাঢ়ৈটোকা চৰাইটোক ইংৰাজীত উডপেকাৰ বুলি কোৱা হয়। কপৌ চৰাইটোক ডভ বুলি কোৱা হয়। হেন চৰাইটোক আমি ফেলকন বুলিও কওঁ আৰু হক বুলিও ক'ব পাৰোঁ। ঘৰচিৰিকাটোক স্পেৰো বুলি কোৱা হয়। বুলবুলি বুলি আমি কওঁ, বুলবুলিটোক নাইটিংগেল বুলি কোৱা হয়। ভাটৌ চৰাই পেৰট। চাটক চৰাইটোক স্কাইলাৰ্ক বুলিও কোৱা হয় আৰু স্বালো বুলিও কোৱা হয়। ফেঁচা অউল। পাৰ চৰাই পিজন। কাউৰী ক্ৰ। কুলি চৰাই কাকৌ। শালিকা মাৰ্টিন। উট পক্ষী অষ্ট্ৰিচ। আজি এই ভিডিঅ'টোত আপোনালোকৰ আগত কিছুমান চৰাইৰ নাম উপস্থাপন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।